নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া মই ওলাইছোঁ আমাৰ আউনীআটী সত্ৰত হোৱা পালনামলৈ। গতিকে ভিডিঅ'টো চাই থাকক, দেখুৱাই থাকিম আপোনালোকক পালনামৰ পৰিৱেশ। এয়া আমাৰ মাহঁত ওলাই ৰেডি। মা এজনী বা আছে, ল'ৰা আছে, এয়া নবৌ আৰু পোৱালিটো ক'ত গ'লে? এইটোহে একদম মেইন আৰু চব ওলাই ৰেডি হৈ গ'লোঁ। এতিয়া গাড়ী আহিব, আমি যাম। দেখুৱাই থাকিম গ'লোহি। এতিয়া আপোনালোকক দেখুৱাই থাকিম বজাৰ কেনেকুৱা চলিছে। আমি সেৱা কৰি আহোঁগৈ, সত্ৰলৈ গৈ আছোঁ। ধৰি লওঁ খাই যাব নহ'লে, ইমান মানুহ হৈ আছে, পূৰা মানুহ একদম। এয়া সেৱা কৰিবলৈ আহিছোঁ আমি। ভিতৰত একদম পূৰা মানুহ হৈ আছে, সেৱা কৰিবলৈ একদম ভিৰ হৈহে আছে। বন্তি জ্বলাই আছে চবেই। এইখন হৈছে সোণৰ নাও, সত্ৰত আছে। অলপ ফটো চটো মাৰি ল'লোঁ আৰু আমিও কিবা কিবি কিনি ল'লোঁ বজাৰত। এতিয়া বাই বাই।